জিলা ভিত্তিত পালন কৰিবৰ কাৰণে কেন্দ্ৰীয় সমিতিয়ে প্ৰস্তাৱ গ্ৰহণ কৰিছিল। সেই মৰ্মে একেদিনাই একে সময়তে প্ৰত্যেকখন জিলাতে আমি আৰম্ভ কৰিছোঁ, অনুষ্ঠিত কৰিছোঁ। স্পেচিফিকেলি এই BPF দলে যিটো সংশোধিত ষষ্ঠ অনুসূচী মডিফাইড 6 শিডিউল যিটো বুলি কয়, যিটো 6 শিডিউলত BTCখন ভাৰত চৰকাৰে দিছিল সংবিধান এমেণ্ডমেণ্ট কৰি, তাৰ ওপৰত বিস্তৃতভাৱে ৰাইজক অৱগত কৰাৰ কাৰণে এই সভাত এটা স্পেচিয়েল কাৰ্যসূচী ৰখা হৈছে। আপোনালোকে জানে বক্তাবিলাকৰ ভিতৰত দুগৰাকী পেনেলত মানে সংবিধান এক্সপাৰ্ট আৰু 6 শিডিউল এক্সপাৰ্টক আজি মাতা হৈছে। তেখেতসকলৰে এজনে ইলাবৰেটলি ইতিমধ্যে কৈছে, আপোনালোকে জানে যে যিটো মডিফাইড 6 শিডিউল BTCত দিছে, BTC ৰাইজে সাধাৰণ ৰাইজে বুজি নোপোৱাকৈ ডাইলুট কৰা আৰম্ভ কৰিছে। লাহে লাহে BTCৰ ক্ষমতা কৰ্তন হৈছে। ইন দ্য নেম অফ BTR চুক্তি, BTCক শক্তিশালী কৰাৰ নামত প্ৰমোদ বড়োৰ নেতৃত্বত এই BTCখন দুৰ্বল কৰাৰহে তেওঁলোকে এক গভীৰ ৰাজনৈতিক উদ্দেশ্য সন্মুখত ৰাখিলে যেন অনুভৱ হৈছে। আমি যোৱা দিনবিলাকত দেখিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াক চৰকাৰৰ ওচৰত সঁপি দিয়া দেখিছোঁ। আৰু DC বিলাকৰ জৰিয়তে আমাৰ BTCৰ যিটো ক্ষমতা আছিল, সেই ক্ষমতাটো ক্ৰমান্বয়ে দুৰ্বল কৰা আমি লক্ষ্য কৰিছোঁ। যদিও আমি সময়ে সময়ে মাত মাতি আহিছোঁ, প্ৰমোদ বড়োৱে কেতিয়াবা ভয়তে ৰাইজৰ ৰোষত পৰে বুলি তেওঁ সাল সলনি কৰিবলৈ বাধ্য হৈছে। শেহতীয়াকৈ দিল্লীত যিটো আলোচনা কৰি প্ৰমোদ বড়োৱে ৰাইজক জনাব বিচাৰিছে যে BTC ৰাইজক BTR চুক্তিয়ে বহুত কিবা কিবি দিব, কিন্তু আপোনালোকে BTR চুক্তিখন পুংখানুপুংখভাৱে আপোনালোকে যদি তাত চাই আপোনালোকে দেখিব, BTR চুক্তিয়ে BTRত থকা অন্যান্য জনগোষ্ঠীৰ যি অধিকাৰ, বিশেষকৈ ভূমিৰ অধিকাৰ, তাৰ ওপৰতে আঙুলি টোৱাইছে। গতিকে যদি BTR চুক্তি 100% ইমপ্লিমেণ্ট হয়, কাইলৈ যিখিনি ৰাইজক প্ৰমোদ বড়ো ক্ষমতাত অহাৰ লগে লগে 15 দিনৰ ভিতৰত মাটি প্ৰদান কৰিম বুলি কৈছে, ভূমি দিম বুলি কৈছিলে, সেই প্ৰমোদ বড়ো চৰকাৰে BTC চুক্তিত কিন্তু অন্য জনগোষ্ঠীক যিটো হাৰেছমেণ্ট কৰে বা অন্য জনগোষ্ঠীক ভূমিৰ অধিকাৰৰ প্ৰতি প্ৰশ্ন চিহ্নৰে উদয় কৰি থৈ দিছে। তাৰ বিপৰীতে হাগ্ৰাম মহিলাৰে যিখন চুক্তি কৰিছিল, আপোনালোকে স্পষ্টভাৱে আজি আমাৰ কনষ্টিটিউশ্যন এক্সপাৰ্টৰ পৰা আপোনালোকে শুনিছে, আৰু এইটো বনাই ক'ব পৰা বস্তু নহয়, এমেণ্ডমেণ্টত আছে। ভাৰতীয় সংবিধানখন যিহেতু এমেণ্ডমেণ্ট কৰিছে, আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অহাকালি দিনৰ 10 বজাৰ পৰা স্পীকাৰ ইনিচিয়েটিভ বুলি বাজেট অধিৱেশনৰ আগত এটা ছাবজেক্ট লৈ ডিছকাশ্যন কৰা হয়। সকলো বিধায়কক নিমন্ত্ৰণ কৰা হয়, কিন্তু ইণ্টাৰেষ্টেড বিধায়ক খুব কম থাকে, 15-20 জন উপস্থিত থাকে, আৰু সেই সম্পৰ্কে ইণ্টাৰেষ্টেড ব্যক্তিগত মানুহো তাতে মন্তব্য ৰাখিব পাৰে। অহাকালি 10 বজাৰ পৰা আছে, আৰু অহাকালিৰ বিষয়টো হৈছে ষষ্ঠ অনুসূচী। আৰু এই ষষ্ঠ অনুসূচী যিহেতু দিছে, সেইটো উচিত সময়ত দিছে। মই ভাবোঁ অহাকালিৰ ডিছকাশ্যনটো যদি প্ৰপাৰ ডিছকাশ্যন হয়, প্ৰমোদ বড়ো ডাঙৰীয়া BTR চুক্তিৰ জৰিয়তে BTRবাসীক যিটো ফাঁকি দিবলৈ চেষ্টা কৰিছে, তেওঁ কিন্তু নাঙঠ হ'ব। আৰু লগে লগে আমি আজিৰ এই 23তম প্ৰতিষ্ঠা দিৱসৰ দিনা যিসকল শ্বহীদ আছিল, যিসকলে ত্যাগ কৰিছিল, তেওঁলোকক আমি স্মৰণ কৰিছোঁ, আৰু মৌনতা অৱলম্বন কৰি তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি কামনা কৰিছোঁ। আমি আজিৰ দিনটো হাগ্ৰাম মহিলাৰ নেতৃত্বত BTCত আগন্তুক দিনত চৰকাৰ হ'ব, আৰু সেই চৰকাৰে সকলো জাতি ধৰ্ম আৰু বৰ্ণৰ মানুহক সমান অধিকাৰ দিয়াৰ কাৰণে BPF দলে কাম কৰি যাব। পিছত মানে কামপাও আঁতৰি গ'ল আপোনালোকৰ দলৰ পৰা, খাম্পা বৰগয়াৰী ডাঙৰীয়াই ইতিমধ্যে আমি বাতৰি কাকতত কেইবাবাৰো কৈছোঁ, এইটো 4th টাইম হ'ব আপোনালোকৰ ইয়াত ক'লে। মই নাজানো যে যিগৰাকী ব্যক্তিয়ে বিশেষকৈ খাম্পা বৰগয়াৰী ডাঙৰীয়াৰ ৰিজিগনেশ্যনত 1 লাইন কথা লিখিছে, মোৰ তাত ৰিজিগনেশ্যন কপিটো আছে, আপোনালোকে দৰকাৰ হ'লে চাব পাৰিব, যে মই যোৱা দিনকেইটাত, তাৰমানে তেওঁ ভাঙা যোৱাৰ পৰা আজিলৈকে দলক সময় দিব পৰা নাই, তাৰমানে দলৰ কাম তেওঁ কৰা নাই বুলি কৈছে নিজে নিজে।
গতিকে সময় দিব পৰা নাই, সেইকাৰণে মই দল ত্যাগ কৰিছোঁ বুলি তেওঁ কৈছে। সময় দিব পৰা নাই বুলি কৈ UPPL দলক সময় দিবৰ কাৰণে তেওঁ কিন্তু আগবাঢ়ি গ'ল। এই প্ৰশ্নটোৰ উত্তৰ তেওঁ ভালকৈ জানিব। গতিকে দল এটা কাৰো কাৰণে ৰৈ নাথাকে। আপোনালোকে জানে যে কংগ্ৰেছ দল কেইবাবাৰো মানে মাজে মাজে বিলম্বভাৱে ভাঙিছে। অসম গণ পৰিষদ দল AGP NAGP হৈছে, অন্যান্য ৰাজনৈতিক দল আপুনি তেলেগু দেশম দুভাগ হৈছে, শিৱসেনা দুভাগ হৈছে, এনেকুৱা ধৰণে হৈছে। আমাৰ দলৰ পৰা এগৰাকী বা দুগৰাকী দলীয় নেতা কৰ্মী গৈছে, কিন্তু আমাৰ দললৈতো ভাৰতীয় জনতা পাৰ্টীৰ নিচিনা প্ৰতিষ্ঠিত দলৰ ওদালগুৰি জিলাৰ উপসভাপতি সম্পাদককে ধৰি UPPLতো চেণ্ট্ৰেল কমিটিৰ মানুহ যোগদান কৰিছে। আপোনালোকে অৱশ্যে কুৱেশ্যন কৰা নাই কোনোদিন, কাৰণ আপোনালোকে ভালকৈ বুজি পাইছে যে আপোনালোকেও জানে যে আমি BTCত এইবাৰ যথেষ্ট শক্তিশালী আৰু আমি চৰকাৰ কৰিব পাৰিম। সেইটোৰ কাৰণেই মই দেখিছোঁ এটা সমষ্টিত 4, 5, 6 জনলৈকে আবেদনকাৰী হৈছে। কেতিয়াও পৰাজিত হ'বৰ কাৰণে 2 লক্ষ টকা দি এজন আবেদনকাৰীয়ে আবেদন নকৰে। নিশ্চয় আমাৰ দলৰ স্থিতি যথেষ্ট ভাল হৈছে।